হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এফালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে কি হ'ল, সময় এতিয়া প্ৰায় 4:30 বাজিবই হ'ল। আৰু আমি ওলাইছোঁ অকণমান ঘৰুৱা বজাৰ কৰিবৰ কাৰণে। এইফালে মোনা চোনা লৈ পেলি ৰেডি হৈছোঁ। এইফালে বাবুৱে গাড়ী উলিয়াই আছে। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো মই বনাব ষ্টাৰ্ট কৰি দিওঁ। এইফালে মই আপোনালোকক কিবা এটা দেখাম হা, চাই থাকক। ইমান ধুনীয়া ফুল লাগিছে চাওকচোন। এইটো হৈছে আমাৰ বৈদ্যুতিকৰ ক্লাবঘৰ, য'ত ৰাস, ভাওনা আৰু সকলো ধৰণৰ অনুষ্ঠানবোৰ হয়। লগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিও ইয়াতে হৈছিলে, লগত আদ্যশ্ৰাদ্ধ। আমি গৈ পেলাই এতিয়া পালোঁগৈ আমাৰ নগাঁৱৰ ফেমাছ চয়নিকালৈ। আৰু চয়নিকাত বাবুক ভাবিলোঁ এটা ছাৰপ্ৰাইজ হয়। সি কিন্তু গমেই পোৱা নাছিলে। তাক ক'লোঁ জোতা এযোৰ লওক, কাৰণ তাক মই এইবাৰ বাৰ্থডে গিফ্টটো একো দিয়া হোৱা নাছিলে। তাৰপিছত তাত চালোঁ, বৰ বিশেষ এটা পচন্দ নহ'ল। তাৰপিছত আহিলোঁ শ্বু ৱৰ্ল্ডলৈ। তাতে এযোৰ তাক মই গিফ্ট কৰিলোঁ, উডলেণ্ডৰ এযোৰ শ্বু। কেনেকুৱা লাগিছে আপোনালোকে জনাব কিন্তু নাপাহৰিব দেই। মোৰ হ'লে বহুত পচন্দ হৈছে, খুব ভাল লাগিছে। এই বাবু, ভাল লাগিলে নে ছাৰপ্ৰাইজটো? কওক। বকৱাছ। আজি ছাৰপ্ৰাইজ দি দিলোঁ, বাবুৱে গমেই নাপালে। এইটো লৈ আহি আছোঁ দেই, উডলেণ্ড স্কুটি। আমি এতিয়া গৈ আছোঁ কিছুমান বজাৰ কৰিবৰ কাৰণে স্মাৰ্ট বজাৰলৈ। তাৰপৰা এয়া স্মাৰ্ট বজাৰ পালোঁহি আৰু তাতে কেইটামান গ্ৰচাৰী শ্বপিং কৰি ল'লোঁ। হেল্ল', বজাৰ কৰি ওলালোঁ এতিয়া। নাই, নাযাওঁ। বাবু এইফালে গাড়ী আনিব গৈছে, মই অকণমান বাহিৰলৈকে বস্তু আনি আছোঁ। গাইজ, বজাৰ কৰি হৈ গ'ল। এতিয়া আমি খাই চাং আহিলোঁ। দেখাহঁতে গম নাপায়, যদি এই ভিডিঅ'টো যোনদিনাই সিহঁতে মানে মোক ঠিকছে পিটন দিব আৰু। তাৰপিছত ভোক লাগিলে, খুব ভোকটো লাগিলে। বাবু ক'লে কিবা খাই লওঁ, খাই মেনু চাওঁ এতিয়া কি অৰ্ডাৰ কৰোঁ। য'তে যাওঁ মানে জুবিনদাৰ গান, অকল জুবিনদাৰ চৰ্চা। খুব বেছি বেয়া লাগি আছে দেই। নান দিছোঁ মানে এতিয়ালৈকে দিয়াই নাই। মাছৰুম চাওকচোন। নানটো খাম ন? দিয়াই নাই এতিয়ালৈকে, চাই লওক। মাছৰুম মিঠি মালাই ন? সেইটো আজি ফাৰ্ষ্ট টেষ্ট কৰিম। হেল্ল', এইফালে খাই বৈ ওলালোঁ। ছোৱালীলৈ টোপোলা লৈ লৈছোঁ। এয়া সিহঁতলৈও নান ল'লোঁ। আকৌ আইচক্ৰীম দুটা লাগে বুলি ক'লে, দেউতাকে গম নাপায়, মনে মনে লৈ পেলাই আহিছোঁ। পূৰা বেক চাইড আন্ধাৰ। ঘৰলৈ গৈ লওঁ দিয়ক, তাৰপিছত আকৌ লগ পাম। ভালকৈ চাগে ধৰিব পৰা নাই ন মোক? গাইজ, আহি পালোঁহি বজাৰৰ পৰা, আৰু প্ৰায় 8:30 মানেই হ'ল বজাৰৰ পৰা আহি পাওঁতে। ইফালে ভাত চাত একো নাখালোঁ আৰু তাতে খাই আহিছিলোঁ যিহেতু, আৰু ইহঁতলৈও পেকিং লৈয়ে আহিছিলোঁ। এতিয়া শুবলৈ লৈছোঁ, আৰু বহুত দিনৰ পিছত আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব, আৰু লগতে ইউটিউব চেনেলটোৰ পৰা ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ পেজটো ফ'ল' নকৰাকৈ একেবাৰে নাযাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'ত মই আকৌ লগ পাম। বাই বাই।